হেল্ল' এভৰিৱান, আজি দশমী আৰু আমি তিনিজনী ওলাই আহিছোঁ আৰু যোৰহাটৰ দশমীনো কেনেকৈ পালন কৰা হয়, দেৱী বিসৰ্জন কেনেকৈ পালন কৰা হয় তাকে দেখাবলৈ অলপ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া চাওকচোন, হাতী পোৱালিটো ইমান মৰম লগা। কবিতাই হাতী পোৱালিটোৰ ওচৰলৈ সেৱা ল'বলৈ আগবাঢ়ি গ'ল আৰু এয়া চাওক, ইমান মৰম লগাকৈ বস্তুটো দিছে আৰু আশীৰ্বাদো দিয়ে তাৰ পাছত। এইটো ইমান মৰম লগা পোৱালিটো। বাকী ভিডিঅ'টো আগলৈ চাই যাব। যোৰহাটত হোৱা বিসৰ্জনৰ কিছুমান দৃশ্য মই দেখাবলৈ চেষ্টা কৰিম। দেৱী বিসৰ্জন চাই আমি আলু চাট খালোঁ আৰু ইমানেই জ্বলা পালোঁ, লগতে আইচক্ৰীমো খাই ল'লোঁ।
এয়া শেষৰ ভাগ বিসৰ্জন দিবলৈ নিয়া প্ৰতিমা চাই আমি ঘৰলৈ উভতি আহিলোঁ। উভতি অহাৰ সময়ত কবিতাই ফুল ল'লে। ইমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াত। পূজা বুলি কওঁতে পূজা কেতিয়ানো শেষ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। এতিয়া আৰু অহা বছৰলৈ পূজাৰ বাবে অপেক্ষাত ৰ'লোঁ। আমাৰ পূজা আজি ইয়াতে শেষ। পূজা বুলি আৰু কবিতাই ফুল ল'লে।